Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকক পাৰ ফাৰ্মিঙৰ ওপৰত এটা ভিডিঅ' বনাইছো। আপোনালোকে চাবৰ ভিডিঅ'টো আৰু এনজয় কৰিব বুলি আশা ৰাখিলো। এতিয়া এখন চাওক মই পাৰ ফাৰ্মখন কেনেকৈ বনাই আছো। এইটো পুৰা গ্ৰীণ নেট দি পুৰা বাউণ্ডাৰীটো বনোৱা হৈছে। তাৰ ওপৰত আপোনাৰ ওপৰত জালি লগোৱা আছে যাতে পাৰখিনি ভিতৰতে থাকে, বাহিৰলৈ যাব নোৱাৰে সেইকাৰণে। তাৰপিছত এইবিলাক আপোনাৰ পোৱালিৰ কাৰণে বাঁহ বনোৱাই দিয়া হৈছে। মানে এইবিলাক হাঁহ যিবিলাক আহে যে কেজবিলাক যে হাঁহ পোৱালি আহে সেইটোৱে মানে দি দিয়া হৈছে। খালি ওপৰত হেৰি দিবলৈ বাকী আছে আপোনাৰ পানী নপৰিবলৈ। তো এনেকৈ বনাই থকা হৈছে ধুনীয়াকৈ। ইয়াত বৰ্তমান এতিয়া আপোনাৰ 30 যোৰ পাৰ অনা হৈ গ'ল। এইবিলাক পাৰবিলাকে কণী পাৰিছে আৰু এতিয়া এইটো এটা বগিটিং লগাই দিয়া হৈছে, ইয়াত পোৱালি আছে। পাৰ ফাৰ্মিংটো একদম মানে ধুনীয়া এটা প্ৰফিটেবল বিজনেছ হয়। পাৰ মানে আপোনাৰ বছৰত আপোনাৰ 12 যোৰেকৈ বেছিয়ে মানে পোৱালি দিয়ে, মানে আপোনাৰ দুটাকৈ এযোৰকৈ। মানে আপোনাৰ এযোৰত আপুনি 300 টকাকৈ যদি বিকে, 12 যোৰত আপোনাৰ 3600 টকা ইনকম, মানে এযোৰ পাৰৰ পৰা মানে বছৰি। মানে তাৰ খৰচাও তেনেকৈ নাই, পাৰ আনিলে হ'ল। পাৰ প্ৰথম কিনোতে যিটো খৰচা হ'ব আৰু তাৰপিছত আপোনাৰ চাউল ধান এইবিলাকে আৰু কেতিয়াবা দাইল চাইল এইবিলাক দিব পাৰিব। পাৰৰ বেমাৰ আজাৰো তেনেকৈ নাই, অলপ চলপ কিবা এটা মেডিচিন দিব লাগিব আপোনাৰ। পাৰ মানে মূৰ ঘূৰণি বেমাৰটো অলপ আছে, সেইটো কাৰণে মেডিচিন দি পেলাই, বেলেগ বাকী একো নাই। নিজে নিজে চৰি থাকিব। এই ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাব, ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু এটা বহুত ধুনীয়া প্ৰফিটেবল বিজনেছ হয় সেইটো, আপোনালোকে ঘৰত কৰিব পাৰিব কম খৰচত। অ'কে, চি ইউ অন দ্য নেক্সট ভিডিঅ', বাই বাই।